অগ্ৰগতি লাভ কৰি থকা পৰিলক্ষিত হৈছে BPF আৰু ইয়াৰ বিপৰীতে UPPL रायजोफोर लाइभ रिजाल्ट आपडेट मोनलांबाय थागोन नोंथांमोना फार्स्ट राउन्डआवहाय दा सेकेन्ड राउन्डआव हाबदों आरो थार्डआव थांगोन BPFआ बांसिनै लिड लागासिनो दं बबे जायगायाव बबे साइडआव नोंथांमोना नायनो हागोन ओरैबो होनानै होगोन नोंथांमोना नायलांबाय थाबानो जाबाय BPFে যি ধৰণে BPFে আশা কৰি আছিল বা BPFে যি ধৰণে দাবী কৰি আছিল সেই দাবী ইতিমধ্যে দেখা পোৱা গৈছে প্ৰথম ৰাউণ্ডৰ অন্তত প্ৰায় 24টা সমষ্টিৰ এই মুহূৰ্তলৈকে অগ্ৰগতি লাভ কৰি থকা পৰিলক্ষিত হৈছে BPFে আৰু ইয়াৰ বিপৰীতে UPPL কিছু দূৰত আছে আৰু BJP কিন্তু এতিয়ালৈকে অগ্ৰগতিৰ যিটো তেওঁলোকৰ যিটো সমষ্টিসমূহত অগ্ৰগতিৰ যিটো এটা খতিয়ান সেই খতিয়ানটো বিশেষ এটা সন্তোষজনক নহয় কিন্তু তথাপিও মই কেইজনমান কি কেণ্ডিডেট য'ত BTR নিৰ্বাচনত তেওঁলোকক মুখ্য বুলি ধাৰণা কৰা হৈছিল মই জনাব বিচাৰিছোঁ যে বনৰগাঁও সমষ্টি প্ৰথম ৰাউণ্ডৰ অন্তৰত UPPL ইতিমধ্যে অগ্ৰগতি লাভ কৰিছে আৰু যিটোত 694টা ভোটত অগ্ৰগতি লাভ কৰিছে ৰবিৰাম বৰ্মই সালাগাতিত 792টা ভোটত অগ্ৰগতি লাভ কৰিছে UPPLৰ ভৈৰৱকুণ্ড সমষ্টিত প্ৰথম ৰাউণ্ডৰ অন্তৰ্গত অন্তত অগ্ৰগতি লাভ কৰিছে BPFৰ প্ৰাৰ্থীয়ে ইয়াৰ উপৰিও ৰিহন দৈমাৰী BPFৰ প্ৰাৰ্থী ৰিহন দৈমাৰী 84টা ভোটত আগবাঢ়ি থকা পৰিলক্ষিত হৈছে ইয়াৰ বিপৰীতে ৰবিৰাম নাৰ্জাৰীয়ে আগবাঢ়ি আছে BPFৰ প্ৰাৰ্থী 215টা ভোটত কাজলগাঁৱত পিছ পৰি আছে প্ৰাক্তন মন্ত্ৰী UPPLৰ প্ৰাৰ্থী চন্দন ব্ৰহ্ম গোবিন্দ বসুমতাৰী ভৈৰৱকুণ্ডত পিছ পৰি আছে আৰু যিটো গৈবাৰী সমষ্টিত আগবাঢ়ি আছে BTR প্ৰধান তথা UPPLৰ মুৰব্বী প্ৰমোদ বড়ো এইকেইটা যিকেইটা আমি কি কেণ্ডিডেট ইতিমধ্যে কৈছোঁ যে প্ৰমোদ বড়ো কিন্তু এই মুহূৰ্তলৈকে আগবাঢ়ি থকা পৰিলক্ষিত হৈছে পিছ পৰি আছে গোবিন্দ বসুমতাৰী পিছ পৰি আছে চিৰাংদুৱাৰ সমষ্টিত পিছ পৰি আছে UPPLৰ প্ৰাৰ্থী খাম্ফা বৰগোহাঞি দেৰগাঁও সমষ্টিত পিছ পৰি আছে UPPLৰ প্ৰাৰ্থী খাম্ফা বৰগোহাঞি আৰু চিৰাংদুৱাৰ দেৰগাঁৱত আগবাঢ়ি আছে BPFৰ প্ৰাৰ্থী হাগ্ৰামা মহিলাৰী যিহেতু দুটাকৈ পৰিষদীয় সমষ্টিত হাগ্ৰামা মহিলাৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু এনে সময়ছোৱাত যিটো প্ৰায় 3 ঘণ্টা সময় পাৰ হৈছে আৰু সেই 3 ঘণ্টা সময়ত এতিয়ালৈকে কিন্তু যিটো অগ্ৰগতিৰ যিটো ধাৰা ইতিমধ্যে BPFৰ ফালে ঢাল খোৱা পৰিলক্ষিত হৈছে যদিও ইয়াৰ কিছু দূৰৈত ৰ'ব লগা হৈছে UPPL কিন্তু যি ধৰণে আশা কৰা হৈছিল যে BJPও এবাৰ কিছু চমক দিব প্ৰথম ৰাউণ্ডৰ অন্তত BJPয়ে কিন্তু এতিয়ালৈকে চমক যিটো দিব পৰা সেই চমক দিয়া পৰিস্থিতিলৈ অহা নাই এই মুহূৰ্তত আমাৰ যেহেতু ৰাজনৈতিক সম্পাদক মুন গোস্বামী আছে মুন গোস্বামীৰ পৰা আমি জানিবলৈ বিচাৰিম যে যি ধৰণে প্ৰথম ৰাউণ্ডৰ যিটো এতিয়া যদিও বহুত বাকী আছে তথাপিও যিটো প্ৰাৰম্ভিক পৰ্যায় বুলি আমি কৈছোঁ প্ৰাৰম্ভিক পৰ্যায়ত কিন্তু হাগ্ৰামা মহিলাৰ BPFে দাবী কৰাৰ ধৰণে আগবাঢ়ি থকা পৰিলক্ষিত নিশ্চিতভাৱে এই মুহূৰ্তত বহুকেইটা সমষ্টিতে প্ৰথম ৰাউণ্ডৰ ভোট গণনাৰ অন্ত পৰিছে পোষ্টেল বেলট আৰু প্ৰথম ৰাউণ্ডৰ যদি আমি ভোট গণনা চাবলৈ যাওঁ তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে যে BPFৰ অগ্ৰগতি BPF আগবাঢ়ি আছে UPPLতকৈ বহু আসনত BPF আগবাঢ়ি আছে আমি যদি চাবলৈ যাওঁ কোকৰাঝাৰৰ সাব ডিভিজন হিচাপে যদি আমি চাবলৈ যাওঁ তাত 6টা পৰিষদীয় সমষ্টি আছে তাৰ 5টাতেই BPF আগবাঢ়ি আছে এটাত BJP আগবাঢ়ি আছে আপোনাৰ কোকৰাঝাৰত হ'ল UPPLৰ আপোনাৰ 5টাত আগবাঢ়ি আছে গোসাইগাঁও সাব ডিভিজনত আৰু কোকৰাঝাৰ সাব ডিভিজনত আপোনাৰ 2টাত BPF 2টাত UPPL আগবাঢ়ি আছে আমি যদি ওদালগুৰিত চাবলৈ যাওঁ তেতিয়াহ'লে 6টা পৰিষদীয় সমষ্টিৰ ফাৰ্ষ্ট ৰাউণ্ডৰ আৰু পোষ্টেল বেলটৰ আহিছে তাত 5টাতে BPF আগবাঢ়ি আছে BJP এটা পৰিষদীয় সমষ্টিত আগবাঢ়ি আছে মুদৈবৰী পৰিষদীয় সমষ্টিটোত তেনেধৰণে যদি আমি চাবলৈ যাওঁ চিৰাঙত এটাৰ এতিয়ালৈকে ফলাফল আহিছে তাতো BPF আগবাঢ়ি আছে কাজলগাঁৱত পানীৰাম তেখেত আগবাঢ়ি আছে তেখেত বৰ্তমানৰ MCLA গতিকে সামগ্ৰিকভাৱে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে দেখিব পোৱা গৈছে যে BPF এই মুহূৰ্তত প্ৰথম ৰাউণ্ডৰ অন্তত আগবাঢ়ি আছে যি ধৰণৰ এটা নিৰ্বাচনী সমীক্ষা ওলাইছিল বা দেখিবলৈ পোৱা গৈছিল যে হয়তো BPF বা হাগ্ৰামা মহিলাৰী এইবাৰ পুনৰ ক্ষমতালৈ আহিব পাৰে তেনেকুৱা ধৰণৰ এটা অগ্ৰগতি লোৱা দেখিবলৈ পোৱা গৈছে কিন্তু এয়া চূড়ান্ত ফলাফল নহয় চৰকাৰৰ প্ৰথম ৰাউণ্ডৰহে কেইবাটাও ৰাউণ্ড হ'ব ক'ৰবাত 6টা ক'ৰবাত 7টা 10টালৈকে ৰাউণ্ড হ'ব পাৰে গতিকে আমি কিছু সময় অপেক্ষা কৰিব লাগিব এই ট্ৰেণ্ডটো যদি থাকে তেতিয়াহ'লে নিশ্চিতভাৱে আপোনাৰ BPFৰ যি তেওঁলোকে একক নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে তেওঁলোকে হয়তো শাসনলৈ আহিব পাৰে কিন্তু ট্ৰেণ্ডটোৰ কাৰণে অপেক্ষা কৰিব লাগিব জানিব বিচাৰিছোঁ যে যিকেইটা সমষ্টিত বিশেষকৈ এতিয়া অগ্ৰগতিৰ যিটো খতিয়ান এই মুহূৰ্তলৈকে আহিছে BJP বা UPPLে যিকেইটা সমষ্টিত তেওঁলোকৰ ভাল বুলি আশা কৰি আছিল সেই সমষ্টিসমূহৰ তথ্য কিবা আহিছে নেকি তেনেকুৱা বা তেনেকুৱা সেইবিলাকৰ বাকচ খুলিবলৈ বাকী আছে নেকি
নেকি তেনেকুৱা ধৰণৰ মানে যিহেতু য'ত বিজেপিয়ে বেছি আশা কৰি আছে বা ইউ পি পি এলে বেছি আশা কৰিছে যে য'ত আমি বি পি এফক বহুত পিছ পেলাব পাৰিম নিশ্চিতভাৱে কেইটামান কথা চাব লাগিব যে ৰাউণ্ড ৱাইজ যেতিয়া ভোট গণনা হয় তেতিয়াহ'লে সেই কোন এলেকাটোৰ ভোট গণনা হৈছে আপোনাৰ এটা ৰাউণ্ডত 10খনকৈ টেবুল থাকে আৰু এটা ৰাউণ্ডত এবাৰত আপোনাৰ এটা ভোট গ্ৰহণ কেন্দ্ৰৰ ভোট গণনা কৰা হয় গতিকে সেইটো হয়তো এটা এলেকাৰ ভোট হ'ব পাৰে গতিকে যদি বি পি এফৰ এটা সমষ্টিত বিভিন্ন এলেকাত বিভিন্ন ৰাজনৈতিক দলৰ শক্তি থাকে গতিকে সেয়ে মই কৈছোঁ যে পৰৱৰ্তী ৰাউণ্ড হ'বলৈ আমি অপেক্ষা কৰিব লাগিব যদি এতিয়া ভোট গণনা কৰা য'ত যিটো বক্স খোলা হৈছে তাত যদি সেই এলেকাটোত যদি বি পি এফৰ প্ৰাধান্য আছে নিশ্চিতভাৱে তেওঁলোক আগবাঢ়ি যাব পৰৱৰ্তী পৰ্যায়ত যদি আন ৰাজনৈতিক দলৰ মানে শক্তি বৃদ্ধি থকা যদি কোনো এলেকাত যদি বাকচ খোলা হয় তেতিয়াহ'লে হয়তো তেওঁলোকৰ সংখ্যাটো বাঢ়ি যাব গতিকে নিশ্চিতভাৱে পৰৱৰ্তী ৰাউণ্ড হ'বলৈ অপেক্ষা কৰিব লাগিব পৰৱৰ্তী ৰাউণ্ডলৈ অপেক্ষা কৰিব লাগিব কিন্তু আৰম্ভণিতে যিটো এটা চমক দিছে বি পি এফে প্ৰচাৰৰ সময়ত যিটো তেওঁলোকে এটা তেওঁলোকৰ যিটো আত্মবিশ্বাস সেই আত্মবিশ্বাস এই প্ৰথম ৰাউণ্ডলৈকে কিন্তু তেওঁলোকৰ দেখা পোৱা গৈছে য'ত ইউ পি পি এল আৰু বিজেপি ক'ৰবাতে এৰি থৈ প্ৰায় 25টা সমষ্টিত এই মুহূৰ্তত বি পি এফে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে